তলাতলৰ ঘৰ ভিতৰবিলাক এনেকুৱা দৃশ্য আৰু খুবেই ভাল লাগিছে। গৰমত মানে লালকা হৈ গৈছে আৰু এজনেতো মনে মনে ঢেৰ ভিডিঅ' বনাই আছে। ফাইনেলি তলাতল ঘৰ চাবলৈ দমদম উঠি ল'লোঁ আৰু নিউ এপিছড ভিডিঅ' আপলোড হৈ গৈছে শিৱদৌলৰ নিউ এপিছড আৰু এতিয়া ফাইনেলি ছেকেণ্ড এপিছড থাৰ্ড এপিছডত দিম ৰংঘৰ আৰু তলাতল ঘৰ আৰু অলপ কিমানখিনি দেখাব পাৰোঁ। বেছি দীঘল নকৰোঁ ভিডিঅ'টো আৰু যিমানখিনি দেখাম আৰু দেখুৱাই থাকিম, চাই থাকিব ভিডিঅ'টো। কি খাব পাই গ'লোঁ তলাতল ঘৰৰ ওচৰত গেটৰ সন্মুখত আৰু চাওক না কি আল্টিমেট আৰু জীৱনত প্ৰথমবাৰ আহিছোঁ। একদম খুবেই বহুত ভাল লাগে। ফাইনেলি টিকেট চিকেট কাটিলোঁ ধৰণে তলাতল ঘৰৰ ফাইনেলি চাওক না আল্টিমেট পাই গ'লোঁ তলাতল ঘৰৰ সন্মুখত। ফাইনেলি সোমাই আহিলোঁ তলাতল ঘৰৰ ভিতৰত আৰু চাওক না কি আল্টিমেট চাওক না গাইছ। ফাইনেলি পাই গ'লোঁ তলাতল ঘৰৰ ভিতৰৰ ভাগত আৰু ভিতৰৰ ভাগৰ দৃশ্যসমূহ চাওক না কি আল্টিমেট মানে আহি খুবেই ভাল লাগিছে। আপোনালোকে আহিব আৰু শিৱসাগৰতে আছে। চাই থাকক ভিডিঅ'টো শেষলৈকে। যদি ভিডিঅ'বিলাক চাই ভাল পায় নিশ্চয় চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব আৰু চাওঁ কি কি দেখাব পাৰোঁ তলাতল ঘৰৰ। চাবলগীয়া একোৱে নাই। মাফ কৰনা বহুত কষ্ট কৰি আহিছোঁ। আপোনালোকৰ মৰম চেনেহ পায় আৰু সেনেকৈ মৰম চেনেহবিলাক দি থাকিব। এতিয়া মজা মজা ইণ্টাৰেষ্টিং ভিডিঅ' পাবলৈ আপোনালোকক বহুত চেষ্টা কৰিম। চাই থাকিব ভিডিঅ'টো আৰু লগতে 360 ভিউ এটা চাই উঠি আহিলোঁ তলাতলৰ ঘৰৰ ওপৰে আৰু চাওক না কি আল্টিমেট চাওক না আৰু তলাতল ঘৰৰ ওপৰৰ দৃশ্যসমূহ কি আল্টিমেট। ওপৰৰ পৰা ভিউটো চাওক না আৰু কি মজা আল্টিমেট মানে আহিব আপোনালোকে চাওক না কি আল্টিমেট আৰু ভিতৰত সোমাব নিদিব চাগে নেকি আৰু ওপৰৰ ভাগৰ পৰা কি দেখাব পাৰোঁ আৰু কি পাৰোঁ চাই থাকিব ভিডিঅ'টো আৰু চাওক না কি আল্টিমেট আৰু ওপৰৰ দৃশ্যসমূহ চাওক কি আল্টিমেট আৰু মজা লাগিছে। ভিতৰৰ ভাগত ফাইনেলি সোমাব দিয়া নাই। উঠি আহিলোঁ তলাতল ঘৰৰ ওপৰত চাওক না কি আল্টিমেট। চাওক কি দেখাব পাৰোঁ আপোনালোকক চাই থাকক। জীৱনত প্ৰথমবাৰ তলাতল ঘৰৰ আহিছোঁ আৰু আপোনালোকে আহিব নিশ্চয় খুবেই ভাল লাগিব। ভাবি আছোঁ সোমাব দিবনে নিদিব ভিতৰৰ অংশবিলাক চাবলৈ। চাওঁ আল্টিমেটবিলাক আল্টিমেট মজাটোৱে বেলেগ। আহি মানে বহুতেই ভাল লাগিছে। বহুতেই মানে নকওঁ আৰু ক'বলগীয়া একোৱেই নাই। এই ভিতৰত দিম অলপ বাদ দিয়ক। তলাতল ঘৰৰ ভিতৰৰ দৃশ্যসমূহ কেনি বান আছে পগলা হৈ যাব মানে চাওক না। ফাইনেলি পগলা হৈ যাব আপোনালোকে চাওক না কিমান আন্ধাৰ মানে এখন দৰ্জাৰ পৰা এখন দৰ্জা পোনে নাথাকে, অনলি বেকাকৈ থাকে আৰু চাওক না ভাবিব এনেকৈ দৰ্জা নাই বিলাক কিমান পোন আৰু ভিতৰৰ অংশবিলাক হৈছে এইবিলাক। ফাইনেলি আপোনালোকে আহিব আৰু পোনে চাওক না কি আল্টিমেট ভিউ। আহি যাব আপোনালোকে ভাল লাগিব মানে দৰ্জা হিচাপ কৰিব নোৱাৰে আৰু মানে বেলেগ মানে ইয়াকে তলাতল ঘৰ বুলি কয় আৰু চাওক না কি আল্টিমেট একদম মানে নাজাৰা দেখো কি আল্টিমেট চাওক না কি আল্টিমেট মানে ইমানেই আন্ধাৰ মানে ভয় লাগি যাব আপোনালোকৰ আৰু চাওক না কি তলাতলৰ ঘৰৰ ভিতৰবিলাক এনেকুৱা দৃশ্য আৰু খুবেই ভাল লাগিছে। গৰমত মানে লালকা হৈ গৈছে আৰু এজনেতো মনে মনে ঢেৰ ভিডিঅ' বনাই আছে। চাওক না সোমাই চাওক না কি আল্টিমেট এনেকৈ আহি মানে পলাই আকৌ দৰ্জা নাই বুলি আৰু ভিতৰৰ ভাগত চাওক না কি আল্টিমেট মানে গোটেই অনলি দৰ্জা ইমানেই আন্ধাৰ মানে এনেকুৱা আৰু কি আল্টিমেট। আপোনালোকে আহিব চাবলৈ তলাতল ঘৰসমূহ দৃশ্যসমূহ নিশ্চয় ভাল লাগিব আৰু যদি মোৰ চেনেলটো নিশ্চয় ভাল পায় নিশ্চয় চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকন প্ৰেছ কৰি দিব আৰু
চাই থাকক ভিডিঅ'টো আৰু লগতে কমেণ্ট এটা কৰি দিব আৰু ক'বা কেনেকৈ চাই আছে আৰু এতিয়া মজা মজা ভিডিঅ' ইণ্টাৰেষ্টিং ভিডিঅ' দিবলৈ চেষ্টা কৰি থাকিম আৰু বাহিৰৰ দৃশ্যবিলাক চাওঁ না গোটেই জংঘল আৰু আপোনালোকে কি ভাবে কি নাভাবে জানো ভিডিঅ'টো কেনেকুৱা হৈছে কি হৈছে একো ধৰিবই পৰা নাই আৰু চাই থাকিব ভিডিঅ'টো আৰু চাওক না কি আল্টিমেট মানে ৰ'দটো ধামাকা দি আছে আৰু ভিতৰলৈ ইমান সোমাব মন যোৱা নাই ফাইনেলি চাওক না কি আল্টিমেট বহুতেই আন্ধা আছে আৰু আল্টিমেটটোৱে বেলেগ মানে আমি তলে ফাইনেলি খোজকাঢ়ি ঘূৰি ফুৰিছোঁ আৰু চাওক না কি আল্টিমেট বেয়া ঠাইব দেই বহুত চাওক না কি আন্ধা মানে আল্টিমেটটোৱে বেলেগ মানে আৰু এইটো চাওক না কি দৃশ্যসমূহ আছে দেখিবলৈ আপোনালোকে আহিব নেদেখা বস্তু দেখিছোঁ আপোনালোকৰ মৰম চেনেহৰ বাবে আৰু চাওক না কি আন্ধা ভাবিব কোনে কোনে আহি একো দৰ্জা চজা নাই এনেকৈ আহিব গৈ থাকিব আহোঁ কি আল্টিমেট আৰু চাওক না কি আল্টিমেট মানে দৰ্জা চজা নাই আৰু পগলা হৈ যাব আপোনালোকে এইটো হৈছে এটা কেনুৰা ফাইনেলি চাওক না এইটো এটা কিন্তু মই গমেই পোৱা নাই আজিলৈকে জীৱনত প্ৰথমবাৰ এনেকুৱা দৃশ্যত আহিছোঁ ন আৰু ভাল লাগিছে কিবা এটা আৰু ফাইনেলি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু তেতিয়া ধামাকা ভিডিঅ' চাবলৈ পাই থাকিব ঘৰ ভিডিঅ'টো মানে সমাপ্ত কৰি দিছোঁ আৰু যদি ভিডিঅ'টো ভাল পায় নিশ্চয় চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰিব চাওক না কি গৰমত আপোনালোকৰ বাবে কিমান কষ্ট কৰি আছোঁ আৰু লখিমপুৰৰ পৰা আহি পালোহি শিৱসাগৰ মানে আৰু এটা ভাল লাগিছে আহি আৰু আজিৰ এই ভিডিঅ'টো ইমানেই আছিল যদি ভিডিঅ'টো ভাল পালে নিশ্চয় চেনেলটো ছাবস্ক্ৰাইব কৰি দিব